আজি হৈছে অলপ বেলেগ টাইপৰ ভিডিঅ' হ'ব। এইটো চা, এইটো গেলান হয়। তাৰপিছত আৰু এইফালে চা, এইটো তাৰপিছত এটা ছাইডত গেলান। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু লগতে হৰিনাথ ৰাভা ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। তো বলো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে জুপি কালেক্ট কৰি আছে ৰাবাৰ। তো সেনেকা কৰি ভিডিঅ' এটা বনাই দিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। তো ময়ো গৈ আছোঁ পাহাৰত, এইটো ৰাস্তাত যাম। তো আহি পালোঁ ৰবাৰৰ বাগানত। তো সেনেকা কৰি মই ইয়াতে এটা বাল্টি ইয়াতে ৰাখিছোঁ। তাৰপিছত এইটো হৈছে গ্লান। সেই গ্লানটো মানে সেইটো ছাইড দি যাব লাগিব। প্ৰথমতে সেইফালৰ পৰা মই কালেক্ট কৰি আহিম এনেকা কৰি। তো বাগানটো হৈছে এইটোৱে। তো আজি অলপমান গাখীৰ কম যে লাগিছে, গাখীৰ মানে সেইটো অলপমান কম যেন লাগিছে, নহ'লে বা এইটো কম আছে। বেলেগ গছৰ পৰা মানে অলপ বেছিও হ'ব পাৰে, মানে কিছুমান গছ বেছি হয়, কিছুমান কম হয়। তো এনেকা কৰি গোটাইকেইটা মিলিহে এবাল্টি বা দুবাল্টি এনেকা হয়। তো দেখুৱাই থাকিম অলপমান। আৰু ফ্ৰেণ্ডসকল, এইটো যিমান মানে একেবাৰে ৰাতিপুৱা 3 বাজি বা 4 বাজি এনেকা টাইমত যদি কাটে, তেতিয়াহ'লে বেছিকৈ আঠাটো মানে ওলায়। তো সেইটো কাৰণে আৰু যিমান মানে ৰ'দ ওলাব তেতিয়া মানে আঠাটো কমি যায়, মানে সিহঁতৰ শক্তিটো মানে কমি যায় আৰু সেইটো কাৰণে আজি অলপমান 4:30 পৌনে 5 এনেকা টাইমত কাটিছোঁ। তো এনেকা কৰি সেইটো কাৰণে অলপমান আঠা কম যেন লাগিছে। যোৱাকালি বেছি আছিলে। যিয়ে নহওক আৰু কেইটামান দেখুৱাই থাকিম আপোনালোকৰ দৃশ্যকেইটা। তাৰপিছত আৰু কেনেকৈ মানে এই গাখীৰটো লৈ যাব, মানে পানীৰ লগত মিক্স কৰিব, এচিড দিব লাগিব, ট্ৰেত বহাব লাগিব। তো সেনেকা কৰি মই আপোনালোকক দেখুৱাই থাকিম। এইটো অলপ বেছি হৈছে আঠাটো, মানে গাখীৰটো এইটো বেছি হৈছে অলপ। তো এনেকা কৰি এনেকৈ কৰি কাটিব লাগে। যিটো মানে এই গছ হয়, তো ইয়াৰ বাকলকেইটা কাটিছোঁ। তাৰপিছত ইয়াৰ ভিতৰত অলপ হাৰ্ডি আছে, ইয়াৰ ভিতৰত হাৰ্ডি। এই হাৰ্ডিটো যদি মানে তেতিয়া কি হয়, হাৰ্ডিটো যদি কাটিব পাৰে, তেতিয়াহ'লে পিছত মানে এনেকুৱা হ'ব। এইটো মানে অলপমান কাঠি বনাই গৈছে, মানে নেক্সটত কাটিবৰ কাৰণে মানে এইটো চান্স নাই আৰু এইটো অলপ চান্স আছে। তো কিছুমান যেতিয়া মানে ফাৰ্ষ্ট মই কাটিছোঁ নহয়, এইটো ফাৰ্ষ্ট টাইম মই কাটিছিলোঁ, এনেকা কৰি হৈ গৈছে, বেয়া হৈছে। গছকেইটা চব বেয়া হৈ গৈছে। যেতিয়া মানে পিছত কাটিব বিচাৰে, তেতিয়াহ'লে কাটিব আৰু বানে নাখায় আৰু এনেকুৱা কৰি এইটো বেয়া হৈ গৈছে। তো সেনেকা কৰি ইয়াৰ পৰা এইখিনিত খাব পাৰিব এতিয়া, ইয়াৰ পৰা তললৈকে। তাৰপিছত এইটো ইয়াৰ পৰা কাটিলোঁ, ইয়াৰ পৰা এনেকা কৰি কাটিলোঁ, একেবাৰে তললৈকে খাব পাৰিব। তাৰপিছত আৰু সেইফালে এনেকা ওপৰত কাটিব পাৰে। এইটো বেছি ওলাইছে আৰু এনেকৈ বেছি ওলালে ভাল লাগে মনটো, মানে বেলেগ কাম কৰিব মনেই নাযায় আৰু ইউটিউব বাদ দিবও মন যায়, কাৰণ একদম জংঘলত এনেকুৱা থাকি ভাল লাগে। তাৰপিছত আৰু এই গাখীৰকেইটা যদি বেছি ওলায় না, খেতি কৰাই ভাল। সেইটো কাৰণে খেতি কৰাটো নিচিনা আৰু বেলেগ মজা নাই। ভাল লাগিছে। যেতিয়া আমি ৰবাৰ গছ মানে খেতি কৰা নাছিলোঁ, মানে ৰোৱা নাছিল, তেতিয়া মানে গছৰ মানে ৰবাৰৰ যিটো মানে গাখীৰৰ দাম, তাৰপিছত গাখীৰৰ দাম মানে চিটটো বনাব লাগে, সেই চিট বনাই শুকাব লাগে। শুকোৱাৰ পিছত মানে এইটো বিক্ৰী কৰিলে বেছি টকা ইনকাম আছিলে, তেতিয়া দামো বেছি আছিল। সেইটো কাৰণে মানে সৰুকৈ কিবা এটা মানে মাষ্টাৰ চাকৰি বা কিবা এটা 4 গ্ৰেড চাকৰি কৰাতকৈ মানে বেছিকৈ ইনকাম আছিল। তেতিয়া মানে মানুহবিলাক মানে চাকৰিৰ বাবে ইমান আগ্ৰহ নাছিলে তেতিয়া। তো আজিকালি মানে এতিয়া কি কৰিব, ৰবাৰ গছ মানে ঘৰে হৈ গ'ল, তাৰপিছত ৰবাৰ দামো কমি গ'ল। সেইটো কাৰণে মানে 4 গ্ৰেডৰ চাকৰিতকৈ একেবাৰে তলত ক'বলৈ। এতিয়াও মানে তথাপি অলপ মানে ৰবাৰ গছ থকাৰ কাৰণে অলপ হেল্প হৈ আছে প্ৰতিটো পৰিয়াল ঘৰৰ মানুহবিলাকে। তো ঠিক এনেকা কৰি মই নিজেও ৰবাৰ গছ থকাৰ কাৰণে অলপ হেল্প হৈ আছে। আৰু এনেকা কৰি বেলেগ জেগাত ভিডিঅ' বনাবৰ কাৰণে এই ৰবাৰৰ টকা দি ভিডিঅ' বনাব গৈ আছোঁ মই।
তো এনেকৈ কৰি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব আৰু আছে ভিডিঅ' আৰু ফ্ৰেণ্ডসকল এইটো গছ এই গছটো মানে একেবাৰে পূৰা বহুত ওলাইছে মানে বেছিকৈ ওলাইছে গাখীৰটো এয়া এনেকৈ কৰি এইটো গাখীৰটো বেছি হৈছে কমচে কম আধা লিটাৰ হ'ব একেবাৰে কমে আধা লিটাৰ আৰু ফ্ৰেণ্ডসকল যিটো মানে গ্লানটো আগতে মানে কালেক্ট কৰিছিলোঁ সেইটো মানে আধাতকৈ বেছি হৈছে ফুল হোৱা নাছিল মানে যিহেতু মানে দুটা বাল্টি লৈ আনিছোঁ বাল্টি আৰু গ্লান সেইটো কাৰণে মানে সেই বাল্টিঙতো আধা কৰোঁ মানে তেতিয়া মানে লৈ যাবৰ কাৰণে ভাল হ'ব সমানকৈ সেইটো কাৰণে ইয়াতে কালেক্ট এতিয়া এয়া তাৰপিছত ইয়াত মানে আঠা হৈ গৈছে এইটো হৈছে স্ক্ৰাব হৈ যাব এতিয়া মানে যেতিয়া শুকাব তেতিয়া মানে স্ক্ৰাব হ'ব এনেকুৱা কৰি এইটো স্ক্ৰাব ইয়াৰো দাম আছে ইয়াত মানে কোনো কষ্ট নাই এইটো ডাইৰেক্ট শুকাই কিনে ডাইৰেক্ট কিলো হিচাপত বিক্ৰী বৰ্তমান কিলো 70 টকা নে কিমান এনেকৈ গৈ আছে আৰু যেতিয়া মানে এইটো গাখীৰ বনাব ৰল কৰিব শুকাব লাগিব তেতিয়া ইমান কষ্ট এইটো চিট বনোৱাটো যেটো ৰবাৰৰ কষ্ট বহুত কষ্ট হয় ফ্ৰেণ্ড যেহেতু আমি কৰি আছোঁ আৰু আমি জানো আমি গম পাই আছোঁ যিসকলে কৰা নাই খেতি বা সেনেকুৱা ৰবাৰৰ গছ নাই সেইবিলাকে নাজানিব পাৰে যিসকল আছে তেওঁলোকে জানে চবে জানে সেনেকুৱা আৰু এইটো একদম বৰ দুখৰ কথা এইটো এনেকুৱা কৰি আহি আছে নমি গৈছে এইটো স্পট হয় এই স্পটটো মানে তলতে পৰি আছে এনেকুৱা কৰি এয়া এনেকুৱা কৰি পৰি আছে তাৰপিছত এইটো বাতি খালী মানে ইয়াৰ গাখীৰকেইটা এনেকৈ কৰি পুৰি গৈছে ইয়াৰ তলত একদম মাটিত জমা হৈ গৈছে এইটো স্ক্ৰাব হৈ যাব তো ফ্ৰেণ্ডসকল ইয়াৰ নামটো হৈছে স্পট যিহেতু মানে ইয়াত এনেকুৱা কৰি দিব ইয়াৰ গাখীৰকেইটা ইয়াত পৰিব এইটো হৈছে বাতি হয় তাৰপিছত আৰু এইটো হৈছে হেঙাৰ হয় যিটো মানে এইটো বাতি ৰাখিবৰ কাৰণে এনেকৈ ৰাখি থোৱাৰ কাৰণে এইটো হেঙাৰ বুলি কয় তাৰপিছত চুতলি দি বান্ধিব লাগে এনেকুৱা কৰি বহুত কষ্ট ফ্ৰেণ্ড ৰবাৰৰ খেতি খেতি কৰা আৰু বেংকত চাকৰি কৰা একে সমান যেন লাগে কষ্টটো বেংকত যি কৰ্মচাৰী আছে মেনেজাৰ হওক বা যিকোনো কৰ্মচাৰী বহুত কষ্ট বেংকত কাম কৰা মানুহবিলাকৰ তো সেনেকুৱা কৰি আমাৰ ৰবাৰ খেতিৰো এনেকুৱাই কষ্ট মাথা নষ্ট তথাপি বেংকত চাকৰি কৰা কৰ্মচাৰীসকলৰ দৰমহা বেছি হয় কিন্তু আমাৰতো কষ্ট বেছি দৰমহা কম হয় তো কালেক্ট কৰি আহিলোঁ সেয়া নামি আছোঁ এতিয়া গাখীৰ হয় তাৰপিছত ইফালে সেয়া তো এনেকুৱা কৰি আমি গৈ থাকিম তো এনেকৈ ট্ৰে ৰেডি কৰিলোঁ ট্ৰেত মানে পানী দিলোঁ এইটো পানী তো পানী এনেকুৱা কৰি মই ট্ৰে 9টা ৰেডি কৰিলোঁ এনেকুৱা কৰি এয়া তাৰপিছত পানী 1 লিটাৰকৈ ঢালি থৈছোঁ মানে এটা ট্ৰেত মানে 1 লিটাৰ পানী তাৰপিছত মই এতিয়া গাখীৰটো দি দিম গাখীৰটো লৈছোঁ এইটো আধা লিটাৰ আছে তো সেনেকৈ কৰি মই 3টা দি দিম তো 3টা মানে 1.5 লিটাৰ হ'ব গাখীৰ তো 1.5 লিটাৰ গাখীৰ ঢালিলোঁ আৰু 1 লিটাৰ পানী তাৰপিছত মই এতিয়া চাওঁ যে ঠিকই আছে তো এনেকৈ কৰি গোটাই ট্ৰেত মানে 1.5 লিটাৰকৈ গাখীৰ ঢালি দিম তাৰপিছত যদি বেছি হয় তেতিয়াহ'লে আৰু বেলেগ ট্ৰেত সেনেকৈ কৰি ঢালি দিম তো এনেকৈ কৰি বনাই যাম
তো এইটো হৈছে এচিড মিলাই থোৱা পানীৰ লগত 5 লিটাৰ হয়। তো এনেকৈ কৰি তাৰপিছত এইটো 100 গ্ৰাম লৈছোঁ। 100 গ্ৰাম বাটিতে এনেকৈ এচিড ঢালি লৈ ইয়াত হৈ গ'ল। তাৰপিছত এইটো চেকনি হয়। তো এনেকৈ কৰি যিমানবাৰ এনেকৈ চেকনি কৰি থাকিব, লৰাই থাকিব, সিমানবাৰ ভাল হ'ব। একদম বঢ়িয়া। তাৰপিছত এইটো অলপমান চাফা কৰিব লাগে এনেকৈ। এইটো ওপৰৰ ফেনাকেইটা টানি দিব লাগে। ফেনাকেইটা টানি দিলে মানে চিটটো ভাল হৈ থাকে, দেখাত ভাল হ'ব।